মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি মই এটা নতুন ভিডিঅ' দেখুৱাম। তোমালোকক নগাঁও জিলাৰ মেপখন তোমালোকৰ পৰীক্ষাত আহে। এই মেপখন তোমালোকক কেনেকৈ আঁকিব লাগে মই তোমালোকক দেখাই দিম। তাৰ বাবে তোমালোকৰ ডিমাই পেপাৰ লাগিব। ডিমাই পেপাৰ যিকোনো একেই চাইজৰে থাকে। তোমালোকে পৰীক্ষাৰ বহীসমূহতো এনেকুৱা পেপাৰেই দিয়া হয়, গতিকে ইয়াৰ চাইজটো একেই, চবৰে একেই চাইজৰ হয়। পৰীক্ষাত তোমালোকে যেতিয়া মেপ অংকন কৰিবা, কেনেকৈ অংকন কৰিবা পদ্ধতিগতভাৱে মই তোমালোকক দেখুৱাই দিম। যেতিয়া তোমালোকে এইটো আঁকিব পাৰিবা, অলপ চেষ্টা কৰিলে তোমালোকে আঁকিব পাৰিবা, অতি সহজতে আঁকিব পাৰিবা। মই তোমালোকক দেখাই দিম। তাৰ বাবে তোমালোকে এই ডিমাৰ পেপাৰখন পৰীক্ষাতটো এনেকৈ ভাঁজ কৰাই থাকে, গতিকে তোমালোকে পথালি কৰি ল'বা। প্ৰথম কাম হ'ল পথালি কৰি লোৱা। পথালি কৰি লৈ আমি প্ৰথম ইয়াত আমি আধা ইঞ্চি বাদ দিম ওপৰৰ ফালৰ পৰা। আধা ইঞ্চি, এইটো আধা ইঞ্চি হৈছে। তাৰপিছত ইফালে আমি 1.5 ইঞ্চি বাদ দিম। চব পেপাৰত একেই থাকে, 1.5 ইঞ্চি বাদ দিছোঁ। ইফালে আমি 1.5 ইঞ্চি বাদ দিম। আমি যদি চাওঁ এতিয়া ইয়াত এইটো সম্পূৰ্ণ 8ত পৰিছে, অৰ্থাৎ আমাৰ প্ৰথম কাম হ'ব কি, ইফালে 1.5 ইঞ্চি, ইফালে আধা ইঞ্চি আৰু ইফালে আমি আধা ইঞ্চি বাদ দিম পেপাৰখনত। ইয়াত ইফালে 1.5 ইঞ্চি হ'বলৈ হ'লে এইফালে 1.5 ইঞ্চি, ইয়াৰ পৰা ইয়ালৈ 1.5 ইঞ্চি আছে। এতিয়া আমি কি কৰিম, প্ৰথমতে এটা চুক উলিয়াই ল'ব লাগিব। চুকটো উলিয়াবলৈ হ'লে আমি ইয়াত এইটো চাইডে আমাৰ কিমান আছিল যে আধা ইঞ্চি এইটো আমি ইয়াত এটা ফুট দিলোঁ। তাৰপিছত ইয়াতো আছিলে আমাৰ আধা ইঞ্চি, এইখিনিৰ পৰা এইখিনি আধা ইঞ্চি হ'ল নহয়, ইয়াত আমি ফুটটো দিলোঁ। ঠিক তেনেধৰণে ইয়াৰ পৰা এইটো আমি ইয়াত 1.5 ইঞ্চি আছিল নহয়, এই ফুটটোত 1.5 ইঞ্চি আছিল, গতিকে আমি ইয়াতে দিছোঁ। ইয়াত আধা ইঞ্চি আমি এইফালৰ পৰা আধা ইঞ্চি আমি ওপৰত ফুট দিম, এইডোখৰ আধা ইঞ্চি। আৰু ইয়াতো ঠিক তেনেধৰণে আধা ইঞ্চি আমি ওপৰত ফুট দিম। এতিয়া আমাৰ পেপাৰখনত হৈ গ'ল 4টা বিন্দু হৈ গ'ল, এটা 2টা 3টা 4টা। আমি এতিয়া এইটো চাব লাগিব যে ইয়াৰ পৰা এই ফুটটোৰ পৰা এইটো ফুটলৈ আধা ইঞ্চি আছে, এইটো ফুটৰ পৰা এইটো আধা ইঞ্চি আছে। আৰু ঠিক তেনেধৰণে এই আঁচডাল যদি আমি এই বিন্দুকেইটা যদি আমি সংযোগ কৰি দিওঁ, এই বিন্দুকেইটা আমি সংযোগ কৰি দিম। এতিয়া আমাৰ কাম হ'ব কি, ইয়াত এই প্ৰত্যেক 1 ইঞ্চি মূৰে ইয়াত প্ৰত্যেক 1 ইঞ্চি মূৰে আমি একোটাকৈ বিন্দু দিম। প্ৰত্যেক 1 ইঞ্চি, এইটো 2, এই 3, 4, 5, 6, 7, 8। ঠিক তেনেধৰণে আমি ইফালেও প্ৰত্যেকডাল আঁচত প্ৰত্যেক 1 ইঞ্চিৰ মূৰে আমি কি কৰিম, একোটাকৈ ফুট দিম। এতিয়া তোমালোকে ইয়াত মন কৰিলে ভালকৈ দেখিবা যে ইয়াৰ 4ডাল আঁচত, অৰ্থাৎ এইটো ইয়াৰ 4ডাল আঁচৰ প্ৰত্যেক 1 ইঞ্চিৰ মূৰে প্ৰত্যেকটো 1 ইঞ্চিৰ মূৰে আমাৰ ইয়াত
একোটাকৈ ফুট দি থৈছোঁ। তোমালোকে ভালকৈ লক্ষ্য কৰিলে দেখিবা ইয়াত প্ৰত্যেক 1 ইঞ্চি মূৰে মূৰে ফুট দিয়া আছে। এতিয়া আমাৰ কাম হ'ব কি, পোনে পোনে ইটো ফুটৰ পৰা সিটো ফুটলৈ আমি কি কৰিম, আঁচডাল টানিম। এইটো ফুটটো তোমালোকে দেখিছা, এই ফুটটোৰ পৰা আমি এইটো ফুট সংযোগ কৰিম। এইটো ফুটৰ পৰা ইফালে থকা ফুটটোত সংযোগ কৰিম। ঠিক তেনেধৰণে ইয়াতো এইটো ফুটৰ পৰা এইটো ফুট আমি সংযোগ কৰি দিম। এতিয়া ঠিক তেনেদৰে এই থিয়টো আছে, তোমালোকে চোৱা ইয়াত এইটো ফুট এটা আছে, এইটো ফুট, এইফালে এইটো ফুট। ঠিক তেনেধৰণে প্ৰত্যেক 1 ইঞ্চিৰ মূৰে মূৰে একোটাকৈ ফুট দিয়া আছে। আমি এতিয়া সেই ওপৰৰ পৰা তললৈ, তলৰ ফুটটোলৈ আমি সংযোগ কৰিম, আঁচডাল টানি দিম। অৰ্থাৎ এইখিনিতে তোমালোকে মনত ৰাখিবা সদায় যে পথালিকৈ এইটো মূৰে 1.5 ইঞ্চি বাদ দিম আৰু সিটো মূৰে 1.5 ইঞ্চি বাদ দিম। তাৰ মাজত আমি চতুৰ্ভুজটো প্ৰথম বনাই ল'ম। ঠিক তেনেধৰণে পথালি কৰিও আমি ওপৰত 0.5 ইঞ্চি বাদ দিম আৰু তলত 0.5 ইঞ্চি বাদ দিম। তেতিয়া প্ৰত্যেক ডিমাৰ পেপাৰতে তোমালোকৰ 8টাকৈ ঘৰ হ'ব। অৰ্থাৎ 8 ইঞ্চি মাজত থাকি যায়। সকলো ডিমাৰ পেপাৰৰ চাইজটো একেই হয়, 8 ইঞ্চি থাকি যায়। 8 ইঞ্চিত আমি প্ৰতি 1 ইঞ্চিৰ মূৰে মূৰে একোটা একোটা ঘৰ বনাম। মানে এতিয়া চোৱা, মোৰ এই ঘৰটো বনোৱা ইতিমধ্যে শেষ হৈছে। এইটো তোমালোকে মনত ৰাখিবা সদায়। ওপৰৰ ফালে মই 0.5 ইঞ্চি বাদ দিছিলোঁ আৰু এইটো ছাইডেও আমি 1.5 ইঞ্চি বাদ দিছিলোঁ। এইফালে 1.5 ইঞ্চি, এইফালে 1.5 ইঞ্চি বাদ দিয়াৰ লগে লগে ইয়াৰ পৰা ইয়ালৈ 8 ইঞ্চি থাকিব, প্ৰত্যেক ডিমাৰ পেপাৰতে থাকিব। ঠিক তেনেধৰণে ওপৰত 1.5 ইঞ্চি বাদ দিছোঁ, তলত আমি এই তলৰ ফালেও 1.5 ইঞ্চি বাদ দিছোঁ। তলৰ ফালে 1.5 ইঞ্চি বাদ দিয়াৰ লগে ওপৰৰ ফালে 0.5 ইঞ্চি আৰু তলৰ ফালেও আমি 0.5 ইঞ্চি বাদ দিছোঁ। বাদ দিয়াৰ ফলত কি হৈছে, ইয়াৰ পৰা ইয়ালৈ 8 ইঞ্চি থাকি গৈছে। অৰ্থাৎ ইয়াত প্ৰত্যেকটো ঘৰ 1 ইঞ্চি গৈ আছে। প্ৰত্যেকটো ঘৰ 1 ইঞ্চি। অৰ্থাৎ ই এটা চতুৰ্ভুজ হৈ আছে। চতুৰ্ভুজটোৰ মানে তোমাৰ এইফালেও 1 ইঞ্চি, এইফালেও 1 ইঞ্চি, এইফালে 1 ইঞ্চি, এইফালেও 1 ইঞ্চি আছে। ই বৰ্গক্ষেত্ৰই হয়, তোমালোকে ডাঙৰ হ'লে গম পাবা। এতিয়া আমাৰ কাম আৰম্ভ হ'ব। এতিয়া আমি মেপখন কেনেকৈ অংকন কৰিম, মেপখন অংকন ক'ৰ পৰা কৰিম, এইটো আমি এতিয়া তোমালোকে চাই যাবা মই কেনেকৈ মেপখন অংকন কৰিম। ইয়াৰ কাৰণে মই প্ৰথমতে এখন মেপ অংকন কৰি থৈছোঁ। তোমালোকে চোৱাচোন, এইখন মেপ মই অংকন কৰি থৈছোঁ। এইখন হৈছে আমাৰ নগাঁও জিলা। এইখন নগাঁও জিলাৰ মেপ। এইখন নগাঁও, মই তোমালোকক আগতেই এইখন মই অংকন কৰি থৈছোঁ। ইয়াত হ'ব, এইটো ছাইড হ'ব পূব, এইটো ছাইড হ'ব পশ্চিম। অৰ্থাৎ এইফালে পূব, এইফালে পশ্চিম, আৰু ওপৰত উত্তৰ। এইটো ছাইড উত্তৰ বুলি কয়, আৰু এইফালে হৈছে দক্ষিণ। অৰ্থাৎ এইটো দক্ষিণ। এই মেপখনত এইখন মই আগতে আঁকি থৈছোঁ। এইখন হৈছে ব্ৰহ্মপুত্ৰ নগাঁও জিলাৰ এইটো হৈছে সীমা, উত্তৰ সীমা। এই মেপখন আঁকিবলৈ যাওঁতে আমি কেনেকৈ অংকন কৰিছিলোঁ, তাৰ কাৰণে মই এতিয়া কেনেকৈ অংকন কৰিম তোমালোকক দেখুৱাই দিছোঁ। তোমালোকে চাই যাবা। এতিয়া আমি কেনেকৈ অংকন কৰিম, ক'ৰ পৰা অংকন কৰিম। প্ৰথমতে আমি চাই লওঁ যে ইয়াত এই মেপখনত কেনেকৈ আছে। এই মেপখনত প্ৰথম আৰম্ভ কৰিম আমি এইখিনিৰ পৰা। 1, 2, 3 নম্বৰৰ ঘৰৰ পৰা আমি আৰম্ভ কৰিম। অৰ্থাৎ 1, 2, 3 এই 3 নম্বৰৰ ঘৰৰ পৰা আমি আৰম্ভ কৰিম।
ইয়াত প্ৰথমতে এই বিন্দুটোৰ পৰা আৰম্ভ হৈছে। এই বিন্দুটোৰ পৰা আৰম্ভ কৰিবলৈ যাওঁতে 3 নম্বৰৰ ঘৰত 1 2 3 এইটো হৈছে এইটোৰ পৰা ইয়াৰ দূৰত্বৰ মধ্যবিন্দু হৈছে এইটো, আৰু এইটোৰ পৰা এইটোৰ দূৰত্বৰ মধ্যবিন্দু হৈছে এইটো। ইয়াৰ পৰা আমি ঠিক তেনেধৰণে মাজৰ পৰা এইটো হৈছে মধ্যবিন্দু, ইয়াৰ পৰা ইয়াৰ ভিতৰৰ মধ্যবিন্দু হৈছে এইটো। অৰ্থাৎ আমি ঠিক তেনেধৰণে এইটো হৈছে ইয়াৰ পৰা ইয়াৰ মাজৰটো অংশটো হৈছে এইটো, তাৰ মাজৰ অংশ হ'ব এইটো। অৰ্থাৎ আমি এইখিনিৰ পৰা মেপখন আৰম্ভ কৰিম। এইখিনিৰ পৰা আৰম্ভ কৰিবলৈ যাওঁতে আমি ইয়াত ক'ত লাগিছে এই আঁচডালৰ, ঠিক তেনেধৰণে এই য'ত লাগিছে আমি যিখিনি জেগাত মানে লাগিছে আমি সেইখিনি জেগালৈ 8 ফুট এটা দি লওঁ আমি এইটো ফুট। আৰু ইয়াত যেনেধৰণে গৈছে তেনেধৰণে আমি ইয়াতো সংযোগ কৰিম। যেনেধৰণে গৈছে তেনেধৰণে আমি লৈ যাম। ইয়াত কেনেধৰণে গৈছে তাৰপিছত এইটো হৈছে মাজভাগ, তাৰ মাজভাগ হৈছে এইটো। অৰ্থাৎ এইটো হৈছে মাজ, এই ঘৰটোৰ মধ্যবিন্দু হৈছে এইটো, আৰু ঠিক তাৰ মধ্যবিন্দুত সংযোগ কৰিব। অৰ্থাৎ আমি এতিয়া ইয়াত যেনেকৈ গৈছে এইখিনিৰ পৰা এইখিনিলৈ যেনেকৈ গৈছে তেনেকৈ আমি ইয়াতো সংযোগ কৰিম। তাৰপিছত ই কেনি গৈছেগৈ আমি সেইটো চাম, যে এই বিন্দুটোত লগ হৈছেহি। তাত আমি কেনেকৈ কৰিম, এইখিনিত লগ হৈছে, তাৰমানে এইখিনিত লগ হ'বলৈ যাওঁতে যেনেকৈ এইটো বিন্দু, অৰ্থাৎ আমি ইয়াৰ পৰা ইয়ালৈ সংযোগ কৰিম। আৰু কেনেকৈ সংযোগ কৰিম, ইয়াত যেনেধৰণে আছে দেখিলা, ঠিক তেনেধৰণে এতিয়া আমি কি কৰিম, মেপখন এনেকৈ এইখিনিৰ পৰা কোনখিনিত লাগিছে, তাৰ পৰা এই আঁচডালত কোনখিনিত লাগিছে, ঠিক তেনেদৰে ইয়াৰ পৰা আকৌ গৈ এইখিনিত কেনেকৈ লাগিছে, যেনেধৰণে লাগিছে আমি তেনেধৰণে লৈ যাম। এইটো এই আঁচডাল এইখিনিৰ পৰা গৈ এইখিনিত সংযোগ হৈছে, অৰ্থাৎ আমি ঠিক তেনেধৰণে ইয়াৰ পৰা নি ইয়াত সংযোগ কৰিম। কেনেধৰণে সংযোগ কৰিম, যেনেধৰণে আছে তেনেধৰণে সংযোগ কৰিম। ঠিক তেনেধৰণে ইয়াতো ইয়াৰ মাজভাগ এইখিনি, তাৰ ঠিক তলত এই ঘৰটোৰ মাজভাগ হ'ল এইটো, ইয়াৰ ঠিক তলত আমি কেনেধৰণে আনিছোঁ, যেনেধৰণে মেপখনত আছে আমি তেনেধৰণে সংযোগ কৰিছোঁ। ঠিক তেনেধৰণে ই গৈ ক'ত লাগিবগৈ, এই মেপখনত চাইছোঁ আমি ক'ত লাগিছে, য'ত লাগিছে আমি ত'ত এটা ফুট দি ল'ম, এইটো ফুট। আৰু ইয়াৰ পৰা আমি এই ফুটত ইয়াৰ পৰা যেনেধৰণে গৈছে আমি তেনেধৰণেই সংযোগ কৰিম। কোনখিনিত সংযোগ হৈছে, এই মাজৰ ঠিক তলত আমি যেনেকৈ আছে তেনেকৈ লৈ যাম ইয়াক। এতিয়া ইয়াৰ পৰা আমি ঠিক তেনেধৰণে ইয়াত কি হৈছে, মাজত লগ হৈছে এই বিন্দুটোত। ঠিক তেনেধৰণে আমি ইয়াতো আমি কি কৰিব লাগিব, মাজত আমি ফুট দিছোঁ, আৰু এই বিন্দুৰ পৰা ইয়ালৈ আমি ৰেখাডাল টানি লৈ আহিম। আৰু কেনেকৈ লৈ আহিম, ইয়াত যেনেধৰণে আছে তেনেধৰণে আনিম, যেনেধৰণে আছে আমি ঠিক তেনেধৰণে লৈ যাম। এতিয়া আমাৰ মেপখন প্ৰায় শেষ হৈছেই, মেপখন আঁকা প্ৰায় শেষ হৈছে। ইয়াৰ পিছতে আমি
উত্তৰ দিশত ব্ৰহ্মপুত্ৰ মহাবাহু ব্ৰহ্মপুত্ৰ আছে, ব্ৰহ্মপুত্ৰখন আমি আঁকিম। ওপৰৰ ফালে আঁকিয়ে থৈছোঁ ব্ৰহ্মপুত্ৰখন, তোমালোকে দেখিছা নিশ্চয়। ইয়াৰ পিছত আমি ওপৰত ব্ৰহ্মপুত্ৰখন আমি অংকন কৰিম। ইয়াত মই তোমালোকক কেনেকৈ ক'ত সংযোগ হয় মই আগেই কৈছোঁৱেই, যেনেধৰণে সংযোগ হয় আমি তেনেধৰণেই লৈ যাম। ঠিক তেনেধৰণে ইয়াত আহি এই বিন্দুত সংযোগ হ'বহি। এই বিন্দুত সংযোগ হ'বলৈ হ'লে যেনেধৰণে আছে আমি তেনেধৰণে সংযোগ কৰিম। ইয়াৰ পিছত গৈ কোন বিন্দুত সংযোগ হ'ব, এই বিন্দুত সংযোগ হ'ব। এইখন মেপখন চাই গ'লেই হ'ল। এই বিন্দুত সংযোগ হ'ব, যেনেধৰণে যাব আমি তেনেধৰণে লৈ যাম। তাৰপিছত গৈ কোনটো বিন্দুত সংযোগ হ'ব, এই বিন্দুত আমি লৈ যাম। এইখন হৈছে ব্ৰহ্মপুত্ৰ, এইখনেই হৈছে ব্ৰহ্মপুত্ৰ। এতিয়া তোমালোকে দেখিলা এইখন মেপ ইতিমধ্যে সম্পূৰ্ণ হৈছে, মেপখন আঁকা ইতিমধ্যে সম্পূৰ্ণ হৈছে। এইটো হৈছে পূব দিশ আৰু এইটো হৈছে পশ্চিম দিশ। এইটো হৈছে পশ্চিম দিশ, এইটো পূব দিশ, এইটো পশ্চিম দিশ। ওপৰত সদায় উত্তৰ, এইটো হৈছে উত্তৰ দিশ, আৰু এইটো দিশ হৈছে দক্ষিণ দিশ, আৰু সোঁহাতে পূব দিশ আৰু বাওঁহাতে পশ্চিম দিশ। তোমালোকে মেপ অংকন কৰিলে সদায় মনত ৰাখিবা, এই দিশকেইটা কিন্তু সদায় শুদ্ধ হ'ব লাগিব। যদি তুমি এইফালে পূবৰ সলনি পশ্চিম বহুৱা, তেতিয়াহ'লে গোটেই মেপখন তুমি যিমান শুদ্ধকৈ নাআঁকা কিয় এইটো ভুল হৈ যাব। গতিকে তোমালোকে প্ৰথম কাম হ'ব কি, আমি এই ৰেখাসমূহ সঠিকভাৱে মানে ঘৰটো বনাই লোৱা। ঘৰটো আমি প্ৰথমতে মই তোমালোকক কৈছোঁ যে ওপৰৰ ফালে আধা ইঞ্চি বাদ দিবা, তলৰ ফালে আধা ইঞ্চি বাদ দিবা, সোঁফালে তুমি 1.5 ইঞ্চি বাদ দিয়া আৰু বাওঁফালে 1.5 ইঞ্চি বাদ দিয়া। তেতিয়াই ডিমাই পেপাৰৰ প্ৰত্যেক ডিমাই পেপাৰতে তোমালোকে দেখিবা যে এইটো মূৰৰ পৰা এইটো মূৰলৈ 8 ইঞ্চি থাকিব, আৰু ঠিক তেনেধৰণে ইয়াৰ এইটো মূৰৰ পৰা এইটো মূৰলৈ 8 ইঞ্চি থাকিব। আৰু আমাৰ কাম হ'ব কি, প্ৰত্যেকডাল ৰেখাতে আমি প্ৰত্যেকটো 1 ইঞ্চিৰ মূৰত, প্ৰত্যেক 1 ইঞ্চিৰ মূৰত আমি এটা এটাকৈ ফুট দিছোঁ। এইবিলাক এটা এটাকৈ ফুট দিছোঁ। ঠিক তেনেধৰণে এইফালেও প্ৰত্যেক 1 ইঞ্চিৰ মূৰে মূৰে আমি একোটাকৈ ফুট দি পেলাই কি কৰিছোঁ, এই ফুটটোৰ পৰা আমি এই ফুটটো সংযোগ কৰিছোঁ। ঠিক তেনেধৰণে ইয়াতো এই ফুটৰ পৰা আমি এইটো ফুটত সংযোগ কৰিছোঁ। সংযোগ কৰি আমি কি কৰিলোঁ, এটা ঘৰ বনাই ল'লোঁ যে ইয়াত 8টা ঘৰ, এইফালেও 8টা ঘৰ আছে, ঠিক তেনেধৰণে এইফালেও 8টা ঘৰ আছে। এইটো কৰি লোৱাৰ পিছত এনেধৰণে তোমালোকে মেপখন অংকন কৰিবা। অংকন কৰি তোমালোকে কিতাপখন তোমালোকে মেপত চাবা যে কোনখিনি জেগাত কোনখিনি স্থানত মানে কি বহুৱাব লাগিব। মেপখন তোমালোকে চালেই বুজি পাবা। কিন্তু তোমালোকে সদায় মনত ৰাখিবা যে মই যে সোঁফালে পূব লিখিলোঁ আৰু বাওঁফালে পশ্চিম, ওপৰৰ ফালে উত্তৰ আৰু তলৰ ফালে দক্ষিণ লিখিলোঁ, এই দিশকেইটা কিন্তু তোমালোকে কেতিয়াও ভুল নকৰিবা। এইখনেই হৈছে আমাৰ নগাঁও জিলাৰ উত্তৰত এইখন ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে। ইফালে তেজপুৰ থাকি গ'ল, সিফালে তেজপুৰ থাকিল। এইটো হৈছে আমাৰ কলিয়াবৰ, আৰু এইটো হৈছে নগাঁও। আমাৰ নগাঁও জিলাৰ 2টা মহকুমা আছে, এটা হৈছে কলিয়াবৰ, এইটো ছাইড কলিয়াবৰ, আৰু এইটো ছাইড হৈছে নগাঁও মহকুমা। আৰু আগতে আমাৰ মেপখন এইফালেও আছিল, নগাঁৱৰ মেপখন এইফালে আছিল। এইটো হৈছে হোজাই মহকুমা এটা আছিলে, সেই মহকুমাটো আমাৰ আগত এইটোফালে আছিলে। হোজাই মহকুমাটো ইতিমধ্যে হোজাই মহকুমা জিলা স্বীকৃতি দিয়া হ'ল, অৰ্থাৎ
হোজাই এতিয়া মহকুমা হৈ থকা নাই। নগাঁও জিলাৰ হোজাই এতিয়া স্বতন্ত্ৰ এখন জিলাত পৰিণত হ'ল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এনেধৰণে মেপখন অংকন কৰিবা আৰু সদায় তোমালোকে অলপ চেষ্টা কৰিবা। বাৰে বাৰে তোমালোকে যেতিয়া অংকন কৰিবা তেতিয়া তোমালোকৰ মেপখন তোমালোকে মই যেনেধৰণে তোমালোকক দেখুৱাইছিলোঁ যে এই মেপখন মই অংকন কৰি থৈছোঁ, এই মেপখনৰ যেনেধৰণে মই এইখিনিৰ পৰা এইখিনিত কেনেধৰণে আহি পেলাই আমি আৰু ইয়াৰ পৰা ইয়ালৈ আনোতে ৰেখাডাল কেনেধৰণে মই লৈ গৈছোঁ, কোনখিনিৰ পৰা কোনখিনিত সংযোগ কৰিছোঁ, তোমালোকে যেতিয়া অভ্যাস কৰিবা, অভ্যাস কৰিলে তোমালোকৰ নোচোৱাকৈ তোমালোকে ধুনীয়াকৈ অংকন কৰিব পাৰিবা। মই বিশ্বাস কৰোঁ যে তোমালোকে যদি অভ্যাস কৰা তোমালোকে খুব কম দিনৰ ভিতৰতে তোমালোকে যিকোনো মেপ, আজি নগাঁও জিলাই নহয়, যিকোনো মেপ তোমালোকে ধুনীয়াকৈ অংকন কৰিব পাৰিবা। আৰু তোমালোকক যদি আমি কিবা বেলেগ মেপো অংকন কৰি দিব লাগে, পিছত মই তোমালোকক অংকন কৰি দেখাই দিম। কিন্তু সদ্যহতে তোমালোকৰ পৰীক্ষাত নগাঁও জিলাখনেই আহিব। গতিকে তোমালোকে এই জিলাখন তোমালোকে ধুনীয়াকৈ কিতাপত তোমালোকৰ আছে, এই নগাঁও জিলাৰ সম্পৰ্কতে তোমালোকৰ এটা সৰু পাঠ আছে, তোমালোকে সেই পাঠটো অধ্যয়ন কৰিবা। অধ্যয়ন কৰি ইয়াৰ প্ৰশ্ন উত্তৰখিনি কৰিবা আৰু পৰীক্ষাত তোমালোকৰ নগাঁও জিলাৰ মেপখন আহিব। গতিকে তাৰ কাৰণে তোমালোকে এইখন তোমালোকে ডিমাই পেপাৰ ল'বা। পেপাৰ লৈ পেলাই মই যেনেধৰণে তোমালোকক দেখুৱাই দিলোঁ সেইধৰণে তোমালোকে মেপখন অংকন কৰিবা বুলি মই আশা কৰিলোঁ। আৰু ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিছোঁ। ধন্যবাদ।